নমস্কাৰ সৰি নমস্কাৰ মোৰ নাম কাব্যশ্ৰী হয় আৰু এতিয়া মই খাই আছোঁ ম'ম' মোৰ ফেভৰেট চ' মই আজি মই একচুৱেলি এইটো ভিডিঅ' বনাইছোঁ মই থাকোঁ নমস্কাৰ মোৰ নাম কাব্যশ্ৰী হয় মোৰ নামটো মানে ধুনীয়া কবিতা আৰু মই থাকোঁ মহাৰাষ্ট্ৰত ইয়াত 20 বছৰৰ পৰা আমি ইয়াতে আছোঁ আমাৰ পাপাৰ মোৰ দেউতাৰ ট্ৰান্সফাৰ হৈ ইয়ালৈ আহিছিলে তেতিয়াৰ পৰা আমি ইয়াতে থাকোঁ আৰু ইয়াতে ছেটেল হ'লোঁ মই মানে সেইটো সময়ত মই ক্লাছ 1ত ইয়ালৈ আহি গৈছিলোঁ মই অসমীয়া পঢ়িব আৰু লিখিব নাজানো ক'ব জানো সেইটো কাৰণে বহুত মাৰো খাইছোঁ কেলৈ মই ভালকৈ পঢ়িব নোৱাৰিছিলোঁ কিন্তু মই এক্সামত ভাল মাৰ্কছে পাইছিলোঁ কিন্তু ইয়ালৈ অহাৰ পিছত তাৰপিছত আকৌ অসমীয়া পঢ়াটো আৰু লিখাটো আকৌ হেৰি নহ'ল মই আকৌ ফাৰ্ডাৰ মই পঢ়িব নোৱাৰিলোঁ কেলৈ আকৌ হিন্দী পঢ়িব লগা হ'ল ইংলিছ তো সেইটো কাৰণে এতিয়া মই আকৌ অসমীয়া পঢ়িম বুলি ভাবিছোঁ তো মই আকৌ বেছিকৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো সেইটো কাৰণে মই এই একাউণ্টটো সেইটো কাৰণে বনাইছোঁ কি মই নিজৰ মানে পূৰা জাৰ্ণিটো দেখাম কেনেকৈ মই অসমীয়া পঢ়িছোঁ আৰু অকল অসমীয়া নহয় বাকী অকল মই এইটো নিদিওঁ জাৰ্ণিটো অকল নহয় আৰু বেলেগ বেলেগ ভিডিঅ'জো দিম বেলেগ ভাল ভিডিঅ'জ এণ্টাৰটেইনিং ভিডিঅ'জো দিম সেইটো কাৰণে মই এইটো ইন্ট্ৰডাকশ্যন ভিডিঅ' বনাইছোঁ মোক ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ